হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন পিছত আছাম টিভিত আপোনালোকে এটা ভিডিঅ' দেখি আছা। আশা কৰোঁ আপোনালোকক সকলোকে ভাল লাগিব ভিডিঅ'টো। আৰু আমিও বহুত দিন পিছত মানে চেনেলটো বিচাৰি পাইছোঁ। হেৰাইছিল আমাৰ মানে পাছৱৰ্ড আৰু জিমেইল আমাৰ মনত নাছিলে, কিবা কিবিকৈ ওলালোঁ আৰু এতিয়া আমি আছাম টিভি চেনেলত আকৌ এবাৰ ভিডিঅ' ষ্টাৰ্ট কৰিম। আপোনালোকৰ ছাপোৰ্ট আৰু মৰম আমাৰ বহুত দৰকাৰ। এইখিনি সময়ত মনোৱা, মই আৰু ৰেকাবুল আমি তিনিজনে ষ্টাৰ্ট কৰিম। আপোনালোকে চাওক এইবাৰ আমি কেনেকুৱা ধৰণৰ মানে কমেডি ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিব পাৰোঁ, কেনেকৈ এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ আপোনালোকক। তো যিহেতু আমাৰ আজিৰ এই প্ৰথম ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাওক। আজিও এটা কমেডি ভিডিঅ' বনাইছোঁ মনোৱাৰ আৰু মই। এইটো চাওক, আপোনালোকে কমেণ্ট কৰি জনাওক আৰু চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। সরি ভাই, মোর ভুল হয়ে গেছে। কিহৰ চৰি ক'লে চব কামৰ সমাধান হয় নেকি? কেপি দি যাক পাকে, মই কেপি নাখাও। চাগে আজি তক কম্পু ব্লেক বেলৰ পাৱাৰ দেখাব লাগিব। लातों का भूत बातों से नहीं मानते। लगता है कुंफू मास्टर को बुलाना पड़ेगा। आसू जा मुझे तेरे को कागलो यहाँ आ भी जा। हाय অঁ নাওমিনে চাওঁ মোক মাৰিলে। কোন ৰে কোন এটা আছে, মই দম দি আহিছোঁ। কুম্ফু ব্লেক বেলৰ পাৱাৰ দেখাব লাগিব আজি তক। হয় নেকি? অঁ মই এক পাক কেপি খুৱাম। চ সিও কুম্ফু জানে, বুজছে না? আবে তই কোন বে? তোক আজি এনেকুৱা হাল বনাম। এইবিলাক কুম্ফু ব্লেক বেল পাইছে। तो पहले कॉम्फोर्ट ब्लैक बेल्ट। ছাৰ এনে কৈছোঁ মই মগে দি দিয়ক। এ ভাই তোর বন্ধু না কুমফুট ব্ল্যাক বেল্ট, যদি কোনোবাই দম ঠম দিয়ে তেনেহলে একবার মুখ কর।